চিন্তু তোৰ বাপে কি হৈছিলে ৰাতিপুৱা বতকা হাল্লা কৰি আছিল ইমান অশান্তি দি আছে বাপ আমাৰ ঘৰত কি শুনা পোৱা গৈছে কি কবি ভাই আমাৰ বুঢ়া কথা মই বুঢ়াটো বৰ কিবা খাম মোৰে বিয়া পাতিব লগা বয়স হৈছিল বুঢ়াৰে চব বেছি বিয়া পাতা এই বুঢ়া বয়সত বাৰু বুঢ়াই বিয়া পাতে নে কি কবি আমাৰ বুঢ়াই হাৰামত নেঙু তাকেতো ভাবছি ইহে পাতিব লাগব এতিয়া বিয়া নিতু দেখোন কেই নাই আহিলে পৰহি আছিল পৰহি আহিছা আমি আৰু এতিয়া বাকীটো খবৰ ভাল আছো ভালে তাতে আছো আৰু একদম লকডাউনৰ মাজত আহিলা দেখা নাই নেকি আহি আছো না যাই আছো মই যে কথাটো কৈছিলো কি কৰিলা সেইবিলাক মই এতিয়া ভাবাই নাই ভাই এই মালটো খবৰ বেজাই ছটছটিয়া হয় পিছে দালি নগলবই নেকি গলবো ভাই কথাতে আছে নহয় কৈ থাকিলে বোলে হিলুক হৈ যায় সেইকাৰণে কহি থাকা ও মাই মাই শুনচোন ও মেনা কি আপি লাইছ এটা বস্তু গিলা চলো ফিলম মামাটো ঘৰ লিখিৰা যে ইমান হাস্তি কৰি থাকে মোক দে দে তই একো নকবি আজিকালি লিখিয়াই লগা মন ধৰবা নাই তই একো নকবি তই মনে মনে আহিবি দে তই একো নকবি টিউচনৰ বাটত ৰখি থাকে দে তই একো নকবি তই ৰাস্তা হলাই বেলা আহিবি আজি দেই চিয়া মন লাগি নাহি আৰু তাৰ লাগি আহিব মোৰ লগত টক্কৰ দেই এতিয়াও মই 20-22 বছৰীয়া ল'ৰাটো যেন হৈ আছো মোৰ লগত টক্কৰ দেই এতিয়াও যদি 10টা ছোৱালী লাইন কৰি দিওঁ গোটেই এটা মোৰ লাগি ফিদা হ'ব চুলিডাল অলপ পকছি এইটো ব্যৱস্থা কৰিব লাগে সেইটো গমে নাপায় মোৰ সৌন্দৰ্য আঁৰৰ কাহিনী সেইটো ভাল লগা নাই আজি বনাই মন কৰি সেইটো গান আকৌ গেল ৰ এইটো আছে দা এই বাপা খালা এই দেউ ঘৰ কোন কই মই পূজা যি কৰে দেউ এইটো এই ইপিনি যাই ফেলা এই লাষ্ট oi খালা নেকি টকা নেকি দেউবা ঘৰ আছে না থাকবা লাগে দেখছ না আজি দেখা পাইছি পুৱাই কোনোবা আহিছে নেকি বাৰু বাবা আছনে আছো বচোন দাদা দেউ হ'ব দে পিছে দেউ এগিলা কি কৰি আছে নাই এই ল'ৰাটো এইবিলাক এই বাহিৰতে ওলাই থৈ গেল তাকে সামৰি আছো মই পিছে বাপাহঁতকতো মই চিনি পোৱা নাই ক'ত ঘৰ বাপা আঠপুৰীয়াৰ পৰা মকুলৰ পুতা আঠকুৰে পৰা মকুলা পুতা ইমান ডাঙৰ হ'লে গোসাঁইটো হা পিছে বাবা এই কিনো সকামত আহিলি নকবিয়া দেউ এই কিছুদিন আগত আমাৰ ঘৰত চুৰ হ'ল তাৰপাছত মানুহকেইটাৰ মন চন বেয়া তাৰপিছত পূজা এখনো কৰিব লাগিছিল তাৰপিছত দেউতাই ক'লা দেউ কাষৰ পৰা আহি যা দেউৱে এতিয়া দিনবাৰ চাই দিব লাগে ভাল দিনবাৰ এটা চাই দিব লাগে ৰবি মই চাই দি আছো চিন্তা কৰবা নালাগে চাই দিবা বাবা এই ইয়াতে আহাৰৰ মোৰ কি এইটো 15-16 তাৰিখে মোৰ প্ৰগ্ৰেম আছে 17 তাৰিখটোত পাতবা নাগে তোমালোকে 18 তাৰিখ এটা দিন ভাল আছে এই আহাৰৰ 18 তাৰিখ দিনটো লো তুমি বুজি পাইছা দেউতাক কবি মই পা বুলি কবি 18 তাৰিখ দিনটো লো ভাল দিন মই ৰাতিপুৱাই যাম যায় দিনাখন ভাল দিন না ভাল দিন হেৰি চাইছেন এটা দেখাই আছে নহয় ভাল দিন এটা আছে তোমালৈ বচোন বাৰু
এই অ দেউ দেখোন আহে নেই কি ভিতৰত গেল মাতচোন মাত অ দেউ দেউ বাপা হেৰি দেউ আমি যাই থাকোঁ এতিয়া বাপা চাহ পানী অলপ নাই নাই নাখালে দেউ বস বাবা চাহ পানী অলপ ব্যৱস্থা কৰিছো দেউৰে বৰ জোৰ কৰিছে নাখালে ইয়া পাব খাই যাওঁ তোমালোকৰ মন নাই যদি তোমালোক বেলেগ এদিন খালি পিছে নে কি দেউ হাতৰ পৰা চাহ ব্যৱস্থা কৰিব দেউ দেখোন বৰ সাংঘাতিক বস্তু দেখোন দেউক মই আগৰ পৰাই জানো দেউ কেনে চিপিৰা মানুহ ইমান জোৰ কৰাৰ কাৰণে বোলো মই চাহকাপ খাই যাওঁ সেই দিলেহে দেখোন দেউ বা বৰ সাংঘাতিক বস্তু দেই যোগ যোগ ৰাতিয়ে বা বাবলু অ তহঁতৰ বুঢ়া ঠিকে আছে নে এই আছে দে মোটামুটি একোতো উল্টা পুল্টা কৰা নাই 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 মাজে মাজে উল্টা উল্টা কৰি থাকে নেকি হয় নেকি অঁ বুঢ়া উল্টা পুল্টা কৰি থাকে বহুত দে দে মা কথা ক'লি পাহাৰে তই দেখা এটা কাম কৰোঁ দে একদিন মনা নিচাক লৈ আহোঁ পাৰি আনিবা পাৰি মোৰ খেল পাৰি লৈ গোটেইকেইটা ওলাবি একদিন যাই লৈ আহিম গাড়ী লৈ যায় গোটেইকেইটা লৈ হ'ব দে চব থাকিলে হ'ব আৰু একটো পানী নোহোৱাকৈ গৰুটি পানী খাইছে আজি ইমান পিয়া লাগি আছিল তোৰ এতিয়া গৰুত আছিলে এই বাপা এইফালে আছো এই তুমি আমাৰ বাবলুৰ লোক নহয়নে বাবলুৰে লোক মই অঁ তোমাৰ দেউতাৰ নামটো কি আছিল দেউতাৰ নামটো হৰেণ আছিলা হৰেণ তুমি যে মোক এই বত্তা বুলি মাতিলি মোক কোনটো ফালৰ পৰা বত্তা যেন লাগে তুমিয়ে কৈছোন বাৰু বত্তা মানে বত্তা আপোনাৰ সেই দুই এডাল দেখো চুলি আৰু দাড়ি পোকবা ৰচি মই সেইকাৰণেহে মানে পকছি নেকি মোৰ অঁ সেইকাৰণে বত্তা বুলি মাতিছিল তুমি মোক বত্তা বুলি নামাতিবি মই তোমাৰ দাদাৰে বয়সৰ মানুহ মোক দাদা বুলি মাতিবি হা এই চুলি আৰু দাড়ি ক'লা কৰা কিবা দোকানত ভাল কিবা বস্তুৰ নাম আছেনে ক'লা কৰা মানে চুলি এই এটা কিবা হেৰি চুটকেছ নে কি নতুনকৈ আহিছে দোকানত চুটকেছ বুলি ক'ব লাগিব মানে চুটকেছটো লগালি দুই এডাল পকা চুলি মানে ক'লা হৈ যায় এই তুমি আমাৰ ঘৰৰ ফালে অলপ যাই থাকিবিচোন যাম ফুৰা যাম এই আৰু আমাৰ বাবলুক অলপ বুজাবিচোন সি কিবা বিয়া পাতো কৰি থাকে তুমিয়ে ভাবি চাইছোন বাৰু এই মোৰে বয়স যোৱা নাই বিয়া পাতা আৰু তাৰ বাৰু বিয়া পাতা বয়স হৈছে নাই বাৰু তুমিয়ে ভাবি চাইছোন তুমি তাক অলপ বুজাবি হা এই খুৰা মই যাওঁ নেকি আমাৰ ফালে আহিবি বাপা হা বৰ ভাল ছোৱালী লগ পালো চালা কি বুঢ়া বে এইটো নিজৰ পুতাকৰ বিয়া পাতিবা বৈ গৈছে আকৌ বুঢ়াইহে বিয়া পাতে আকৌ চুলিত গোহাই আকৌ গদ্দেশ দেখাত আইডিয়া আকৌ ককা বুলি মাত পাইছে মানুহ চিনি পোৱা নাই মই যাওঁ দেই তই এইবিলাক খেলা কৰছা বাবলু তই এইবিলাক খেলা কৰছা এইবিলাক তহঁতে আমি খেলিম আহ